প্ৰাৰ্থী ৰাতুল তেৰণৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। পশ্চিম কাৰ্বি আংলঙৰ আমৰেং আৰু কপিলি সমষ্টি দুটা অগপ দখলত থাকিব, কমলা কলিতাৰ দাবী। নমস্কাৰ, মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিৰ সমূহ। এতিয়া বিতং বাতৰি। পৰিষদৰ নিৰ্বাচন হাত পুৰি জোৰ পালেহি। ৰাজ্যিক শীৰ্ষ নেতৃত্ব তথা হাই প্ৰফাইল নেতাসকলৰ নিৰবিচ্ছিন্ন সোঁত বৈছে কাৰ্বি আংলং জিলালৈ। নিজৰ সমৰ্থিত প্ৰাৰ্থীসকলক নিশ্চিত বিজয় দিবলৈ ঠায়ে ঠায়ে চলাইছে হাই ভোল্টেজ নিৰ্বাচনী প্ৰচাৰ। দুদিনমানৰ আগতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পিছত এইবাৰ লুম্বাজং সমষ্টিৰ ডিফুত পৰ্দাপণ কৰিলেহি প্ৰাক্তন অগপৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। লগত কেইবাগৰাকী অগপৰ শীৰ্ষ নেতাক লৈ বিনাপানী হাইস্কুলৰ খেলপথাৰত অগপৰ প্ৰাৰ্থী ৰাতুল তেৰণৰ হৈ চলালে হাই ভোল্টেজ নিৰ্বাচনী প্ৰচাৰ। অগপ কাৰ্বি আংলং জিলা কমিটিৰ সভাপতি চামচিংক্ৰৰ সভাপতিত্বত অনুষ্ঠিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্তকে ধৰি ডিমা হাছাওৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দেৱজিৎ থাউচেন আৰু বিজেপিৰ বহু নেতাসকলে অংশগ্ৰহণ কৰে। কাৰ্বি আংলঙত চলাবৰ কাৰণে অটোনমাছ কাউন্সিললৈ হস্তান্তৰ কৰা হৈছিল অসম গণ পৰিষদ দলৰ চৰকাৰৰ দিনত। ইয়াক কিন্তু বেলেগ চৰকাৰে দিয়া নাছিল। অসমৰ বিভিন্ন জাতি, বিভিন্ন উপজাতি, বিভিন্ন ধৰ্মাৱলম্বী লোক লগ লাগি অসমখন গঢ়ি উঠিছে। সভাত মন্ত্ৰী কেশৱ মহন্তই কয় যে অগপই সদায় দুখীয়া জনগণৰ কল্যাণৰ হেতু চিন্তা কৰাৰ দল। পৰিষদত বিগত ASDCৰ শাসন কালছোৱাত অসমত অগপৰ চৰকাৰৰ দিনতহে MOU চুক্তি সম্পাদন কৰা কাৰ্বি স্বায়ত্তশাসিত পৰিষদলৈ 30টা বিভাগ হস্তান্তৰ কৰা হয়। ডিফু চিকিৎসালয়ক অসামৰিক চিকিৎসালয়লৈ অগপ চৰকাৰৰ দিনতহে উন্নতিকৰণ কৰা হয়, কিয়নো আঞ্চলিক দল অগপহে অঞ্চলসমূহৰ উন্নতিৰ কথা চিন্তা কৰা দল। অগপৰ বহু শীৰ্ষ নেতাৰ উপস্থিতিত অনুষ্ঠিত হাই ভোল্টেজ নিৰ্বাচনী প্ৰচাৰে প্ৰাৰ্থী ৰাতুল তেৰণকে বিজয়ৰ কিমান কাষ চপাই দিয়ে সেয়া সময়তেহে লক্ষণীয় হ'ব। জিলাখনত চাৰিওফালে পৰিষদ নিৰ্বাচনৰ উমাল বতাহ। যিফালে সভা অনুষ্ঠিত কৰে সিফালে সমৰ্থক কৰ্মী তথা ভোটাৰ ৰাইজৰ শিলদল ভাঙি অংশগ্ৰহণৰ ছবি। প্ৰত্যেক ৰাজনৈতিক দল সংগঠনে বিৰাট সভা অনুষ্ঠিত কৰি দেখুৱাইছে জনসমৰ্থন। লুম্বাজং পৰিষদীয় সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী ট্ৰিংক্ৰেং ৰংপিঅ ডিফু চহৰৰ বজাৰ এলেকাত মান্তা ফাৰ্মাচীৰ কাষত 14 জুনত বিয়লি অনুষ্ঠিত কৰিলে বাটৰ নিৰ্বাচনী প্ৰচাৰ। প্ৰায় সহস্ৰাধিক সমৰ্থক ৰাইজৰ উপস্থিতি অনুষ্ঠিত এই প্ৰচাৰ সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ কাংজাং তেৰাঙে অংশগ্ৰহণ কৰি প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ ভাষণ প্ৰসংগত প্ৰাক্তন উপাধ্যক্ষ গৰাকীয়ে কয় যে প্ৰাৰ্থী টিংকেং ৰংপি দেখাত আন দলৰ প্ৰাৰ্থীৰ তুলনাত ধনে বিশাল নহ'ব পাৰে, যদিও যুঁজত জয়ী হ'বলৈ ব্যাহিক চেহেৰা প্ৰয়োজন নাই। দুৰ্বল আৰু নিকটীয়া হ'লেও যুঁজত জয়ৰ ক্ষমতা অৰ্জন কৰিব পাৰে। উল্লেখ্য, প্ৰাক্তন বিজেপিৰ BLCCৰ অধ্যক্ষ লিভিং তেৰাঙো নিৰ্দলীয় প্ৰাৰ্থী টিংকেং ৰংপিৰ প্ৰচাৰ সভাত উপস্থিত থাকে। পশ্চিম কাৰ্বি আংলঙৰ দুটা পৰিষদীয় সমষ্টি 9 নং আমৰেন আৰু 7 নং কপিলি অসম গণ পৰিষদৰ দলৰ বিজয় নিশ্চিত। এই দাবী কৰিলে অসমৰ প্ৰাক্তন ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী তথা অগপৰ শীৰ্ষ নেতা কমল কলিতাই। কপিলি সমষ্টিত অগপৰ মনোনীত প্ৰাৰ্থী ধন সিং ডেৰাক লৈ বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে অভিমত ব্যক্ত কৰে অগপৰ নেতাগৰাকীয়ে। পশ্চিম কাৰ্বি আংলঙৰ বিথুং ৰেংথেমা, ৰংখাং, কপিলি আৰু হামৰেন পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে বাজুকটিছ, সিংটেৰন, হৰেণ সিং ক্ৰামছা আৰু মোহন কাঠাৰৰ হৈ প্ৰচাৰ চলায় অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে। ভাষণত সভানেত্ৰীগৰাকীয়ে বিজেপি দলক কঠোৰ সমালোচনা কৰি কয় যে যিখন চৰকাৰে আজি এবছৰে পাহাৰীয়া জিলাখনৰ এজন বিধায়ককো মন্ত্ৰিত্ব নিদিলে সেইখন চৰকাৰৰ পৰা ৰাইজে আৰু কি আশা কৰিব পাৰে। পাহাৰীয়া ৰাইজৰ কাৰণে কংগ্ৰেছৰ দল বাদে আন দলে জিলাখনৰ উন্নয়নৰ কথা চিন্তা নকৰে। প্ৰায় 2 সহস্ৰাধিক জনতাই অংশগ্ৰহণ কৰা নিৰ্বাচনী সভাত জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুথ বেপিয়ে
সভাখনত পশ্চিম কাৰ্বি আংলঙৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী বাছাপি তেৰণপিকে ধৰি কোষাধ্যক্ষ গোলাপী ক্ৰামচাপি বিথুং মণ্ডল মহিলা কংগ্ৰেছৰ সভানেত্ৰী এমিলি বেপিও উপস্থিত থাকে। বৈঠালাংছৰ পৰা জাছান ইংহি কাৰ্ড নিউজ। পৰৱৰ্তী অংশৰ যোৱাৰ আগতে লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি। Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39, Chandrapur, Bogazan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Singiri Junior College. Admission notice for Class 11 Arts and Science 2017. Attributes: state-of-art infrastructure and facilities, well-equipped science laboratory and library, hostel accommodation available for girls and boys, periodic sports and co-curricular activities, regular classes throughout the academic session, dedicated team of faculty and management. Admission forms and prospectus available from 5th June 2017 onwards. Admission helpline 036712745535 and 9085379874. Email kirby.aca@gmail.com. Campus Rongkarbi Police Reserve Difu, Karbi Anglong, Assam 782460. Follow us on Facebook www.facebook.com/Singiri College. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesri alang hithi kulat along longpon ikji. Kang tirtang kijun alang tharwe alang theso alang kecu ajam tu tharmit aduk thelua kreng chitrodola ukthor pen chenglok ongdu Hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱে তো কমলাৰটো খাইছিলি না আনাৰসৰটো?
পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে কাৰ্বি আংলং জিলাৰ ভিতৰত আটাইতকৈ পিছপৰা সমষ্টি হৈছে সৰুপথাৰ পৰিষদীয় সমষ্টি ইয়াত শিক্ষা আৰ্থ সামাজিক দিশ অতিকৈ শোচনীয় ইয়াৰে ভিতৰত বাটপথৰ অৱস্থা অতি শোচনীয় সমষ্টিটোৰ অন্তৰ্গত হাঞ্জা লাংছৰ সোনা সিং লেকঠি গাঁৱত বিগত 15টা বছৰে কাৰ্বি পৰিষদ চৰকাৰে অতিকৈ অৱহেলিত কৰি পেলাই থোৱাৰ অভিযোগ উত্থাপন কৰিছে লেকঠি গাঁৱৰ ৰাইজে বুকাজান বিধায়নী সমষ্টিৰ অন্তৰ্গত সৰুপথাৰ পৰিষদীয় এলেকাৰ হাঞ্জালাংছৰ লেকঠি গাঁওখন বিগত 15 বছৰীয়া কংগ্ৰেছী শাসনৰ কালছোৱাত চূড়ান্ত অৱহেলাৰ দৃষ্টিৰে চোৱাৰ অভিযোগ তুলি গাঁওখনৰ একাংশ ৰাইজে অভিমত ব্যক্ত কৰিছে যে বিগত সৰুপথাৰ সমষ্টিটোৰ পৰা নিৰ্বাচনত জয়যুক্ত হৈ যোৱা প্ৰতিনিধি পৰিষদত কাৰ্যবাহী সদস্য পদ পাবলৈ সক্ষম নোহোৱা বাবে অঞ্চলটোৰ লগতে গাঁওখনৰ উন্নয়ন হোৱা নাই বিশেষকৈ অতি শোচনীয় বাটপথৰ বাবে বাৰিষা বতৰত অলপ নেৰানেপেৰা বৰষুণ হলে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ নিজৰ শিক্ষা অনুষ্ঠানলৈ যাব বা শিক্ষা অনুষ্ঠানৰ পৰা নিজৰ ঘৰলৈ আহিবলৈ অতি দুৰ্ভোগ ভুগিবলগীয়া হৈছে আনহাতে সিৰিয়াছ ৰোগী বা গৰ্ভৱতী মহিলাক জৰুৰী সেৱাৰ বাবে এম্বুলেন্স সেৱা পাবলৈ শোচনীয় পথৰ বাবে যথেষ্ট অসুবিধা হয় বুলি ৰাইজে অভিমত ব্যক্ত কৰে বুকাজানৰ পৰা আনন্দ টেৰাং কাট নিউজ সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলং জিলাৰ সদৰ ডিফু চিকিৎসালয়ত 14 জুনত ৰাটা ভাইৰাছ প্ৰতিষেধক ঔষধ মুকলি কৰা হ'ল জন্মৰ পৰা এবছৰ বয়সৰ শিশুসকলক ভয়ানক ডায়েৰিয়া ৰোগৰ পৰা আশংকা মুক্ত কৰাৰ বাবে চিকিৎসা বিভাগৰ পৰা এই প্ৰতিষেধক আঁচনি গ্ৰহণ কৰা হৈছে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ কাৰ্যালয়ৰ সচিব নিৰলা ফাংচপিৰ দ্বাৰা পুৱা 10 বজাত ভয়ানক ডায়েৰিয়া ৰোগৰ প্ৰতিষেধক ঔষধ মুকলি কৰা হয় এই ঔষধৰ অভাৱৰ বাবে বিগত বছৰবোৰত অনেক শিশু বিশেষকৈ পানী কেঁচুৱাৰ পৰা এবছৰ বয়সৰ ভিতৰত অনেক শিশু মৃত্যু মুখত পৰিছে এতিয়াৰ পৰা আৰু অভিভাৱকসকলৰ আশংকাৰ কাৰণ নাই কিয়নো এই ভয়ানক ৰোগৰ আশংকাৰ পৰা মুক্ত হ'ব পৰাকৈ চিকিৎসালয়ত ৰাটা ভাইৰাছ প্ৰতিষেধক ঔষধ পোৱা যাব এই কাৰণে আপোনালোকে যিখিনি মানুহে ইয়াত এতিয়া অলপমান হিমানখিনি জানিলে হ'ব তিনটা ড'জ দিয়ে along with the pentavalent and polio vaccine or logot bachcha 1.5 mahor pra dibo is a introduction for the first time in the routine immunization etu aru bor important vaccine by the kole below 1 year jikhini lora choli ase ehotor karone etu subset rotavirus diarrhea to ehote susceptible hoy aru ehotor karone etu কেৱল এই সিটা বা প্ৰতিষেধক ঔষধক সময়মতে নিজৰ শিশুসকলক সেৱন কৰাব লাগিব ৰাটা ভাইৰাছ প্ৰতিষেধক ঔষধহে বেজি নহয় বুলিও চিকিৎসালয়ত কৃতপক্ষই জানিব দিয়ে উল্লেখ্য অলপতে RSS বেজিৰ উৰা বাতৰিক লৈ অনেক স্কুলীয়া ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল আতংকিত হৈছিল বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি পৰ্যন্ত শূন্য হৈছিল এনে ধৰণে এই প্ৰতিষেধক ঔষধ লৈ মনত আশংকা লোৱাৰ মুঠেই প্ৰয়োজন নাই আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ